নমস্কাৰ, কি খবৰ সকলোৱে? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ দেই। বহুত দিনৰ মূৰত ভিডিঅ' এটা দিছোঁ। ভিডিঅ' আছে কিন্তু এডিট কৰা এলাহত ভিডিঅ' দিব থাকি গৈছে। সকলোকে স্বাগতম জনাইছোঁ আৰু যিসকলে নতুনকৈ চাইছে আহিছে মোৰ ভিডিঅ'টো চাবলৈ, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই মোৰ প্ৰতিটো ভিডিঅ' চাই সঁহাৰি জনাই বুলি আশা ৰাখিলোঁ। আৰু যিসকল পুৰণা তেওঁলোকেও আগৰ দৰে ভিডিঅ'সমূহ চাই মৰম চেনেহ দিব বুলি আশা থাকিল। খেতি বাতি উঠিলেনে? আমি উঠিলোঁ দেই। উঠি মেলি এয়া অলপ ফুৰিবলৈ বুলি ওলালোঁ। ট্ৰেইনত উঠিলোঁ। এয়া দেখিছেনে? আমি অহা দবাটোত অলপ কেইটামান ষ্টেচন আহি খালী হৈ গ'ল। তাৰপিছত এনেকৈ আমি আৰামছে শুই আহিলোঁ। কেইটামান ষ্টেচন আমি এনেকৈ শুবলৈ পালোঁ। আহি এয়া লামটিংজং পালোঁহি। ক'ত আহিছোঁ, কি কাৰণে আহিছোঁ ভিডিঅ'টো শেষলৈকে চালে গম পাই থাকিব। আহি এয়া লামটিংজং পালোঁহি, কিন্তু ইয়াত ৰলত ইমান মূত্ৰ গোন্ধ। এখন ট্ৰেইন ৰখাই থৈছিলে, সেই ট্ৰেইনখনৰ ছাইডৰ লাইনটো ৰখালে, সেই ট্ৰেইনখনৰ পৰা এনেকুৱা মূত্ৰ গোন্ধ আহিছে কৈছোঁ নহয়, একদম মাথা চাথা কামুৰি গৈছেগৈ। এনেকৈ আহি আছোঁ, যিহে গৰম, কঁকাল মোৰ বিষাই গৈছেগৈ, ভোক লাগি গৈছেগৈ। যিহেতু 8-9টামান বজাৰ পৰা জাৰ্ণি কৰি আহিছোঁ। ভোক লাগিছে কিন্তু ট্ৰেইনত খাব নোৱাৰোঁ। ট্ৰেইনত ষ্টেচনত ৰখালে যে এইবিলাক বিৰিয়ানী, ৰুটি কিবাকিবি আহে দিবলৈ, আপোনালোকে খায়নে? মই কিন্তু খাব নোৱাৰোঁ দেই, কিবা লাগে খাবলৈ। এনেই চানা বাদাম খাব পাৰোঁ, চিপছ, পানী এনেকৈ খাই আহি থাকোঁ। অৱশেষত আহি থাকোঁতে বৰষুণ দিলেগৈ, বতৰটো ঠাণ্ডা পৰিলে, দেখিছেনে? এতিয়াহে ভাল লাগিছে আহি। অথনিৰ পৰা ইমান গৰম, মানুহ ঠেলা হেঁচা। এয়া পাহাৰটো চাই এনেকৈ বাহিৰলৈ চাই আহি আছোঁ আৰু সেউজীয়া পৰিৱেশ, কি ধুনীয়া পৰিৱেশ নহয়নে? পামগৈ এতিয়া, বেছি দূৰ নাই। গৈ ইমানলৈকে চাই আপোনালোকে হয়তো গমেই পাইছে যে মই ক'লৈ আহিছোঁ। মই বাৰু শেষত কমগৈ ক'লৈ আহিছোঁ, আৰু পালোহি। এতিয়া আপোনালোকে দেখিবই মই ক'লৈ আহিছোঁ। এয়া দেখিছেনে? গুৱাহাটী পাই গ'লোহি। গুৱাহাটী ষ্টেচন পাই গ'লোহি। এতিয়া পাম আৰু অকণমান আছে। তাৰপিছত নিমগৈ। এটা বিশেষ কাৰণত অহা হৈছে আৰু ফুৰাও হ'ব। বহি আহি থাকি আমনি লাগি গৈছেগৈ, কঁকাল বিষাই গৈছেগৈ, টোপনি ধৰিছে। যেতিয়া দেখিলোঁ গুৱাহাটী পাই গ'লোহি, এতিয়াহে অকণমান গা চা পুনাইছোঁ আৰু। ষ্টেচন পালোহি, পাই ৰুমত গ'লোঁ। ৰুমত গৈ গা পা ধুই ফ্ৰেছ হৈ কিবা এটা খাই গধূলিয়ে ফুৰিবলৈ ওলাই আহিলোঁ। এয়া দেখিছেনে? গুৱাহাটীত খোজকাঢ়িবলৈ বেলেগকৈ জেগা যিহেতু নাই, এয়া ৰাস্তা এটা এনেকৈ ব্লক কৰি APSC কাৰ্যালয়ৰ সন্মুখত হয় এইটো ৰাস্তা। অলপ দেৰি কথা পাতি আমি এনেকৈ খোজকাঢ়িলোঁ, মানুহবিলাক চাই আৰু তাৰপিছত আমি ৰুমলৈ আহিলোঁ। আন্ধাৰ খানাপাৰা ফিল্ড এখন, ইয়াতে এপইণ্টমেণ্ট লেটাৰ দিয়ে। ক'ত ফুৰিলোঁ, কি চালোঁ, তাৰ ভিডিঅ' বনাই আগতে ভিডিঅ' আপলোড দিয়া হ'ল। সকলোৱে নিশ্চয় চাইছে আৰু নোচোৱাসকলেও চাব। তাৰপিছত এইটো ভিডিঅ' হৈছে আমি যিদিনাখনি গৈছিলোঁ, জাৰ্ণিটো কেনেকুৱা আছিল আমাৰ, সেয়াহে আপোনালোকক দেখুৱাইছিলোঁ। বাকী বাই বাই।